সাজু হৈছে না প্ৰত্যেকে হলনে আজি আমি ডিসকাস কৰিবলৈ গৈছো past indefinite tense past indefinite tenseৰ বিষয়ে ডিসকাস কৰিবলৈ গৈছো past indefinite tense অক simple past tense বুলি কোৱা হয় ইতিমধ্যে মই তোমালোকক পঢ়াই গৈছো আগতে যিবোৰ অসমীয়া বাক্যত ধাতুটোৰ লগত ইছিলু ইছিলা ইছিল যোগ হৈ থাকে হেবোৰ অসমীয়া বাক্য ইংৰাজীত past indefinite tenseৰ বাক্য বুলি কোৱা হয় বিশেষকৈ past indefinite tenseৰ বাক্যবিলাকত সময় বুজোৱা নিৰ্দিষ্ট এটা শব্দও থাকে ইয়াত চাবা এই বাক্যটো মই কালি নামৰূপলৈ গৈছিলো এই বাক্যটোত কালি অতীতকাল বুজোৱা এটা শব্দ সময় বুজোৱা শব্দ গতিকে এই বাক্যটো হৈছে past indefinite tenseৰ বাক্য এতিয়া গৈছিলুটো যদি মই ভাঙো ইয়াত যা যোগ ইছিলু যা যোগ ইছিলু যাটো এটা ধাতু আৰু ইছিলুটো এটা প্ৰত্যয় মই অসমীয়া ব্যাকৰণ পঢ়াওতে তোমালোকক কৈ গৈছো যে ধাতুৰ পাছত যিবিলাক প্ৰত্যয় যোগ হয় সেইবিলাক প্ৰত্যয়ক কি বুলি কোৱা হয় পাহৰি থাকিলা কি বুলি কোৱা হয় হা গুড কৃত প্ৰত্যয় কোৱা হয় ইছিলু কৃত প্ৰত্যয় হ'ব ইয়াত যাৰ লগত ইছিলু যোগ কৰি কি হ'ব গৈছিলু যা যোগ ইছিলু যাইছিলু নহয় হা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মুখত শুনিব পাৰা শুনিব পাবা যে যাইছিলু বুলি কয় হয় নাই কিন্তু যাইছিলুটো আমাৰ ব্যাকৰণ অনুসৰি হ'ব নোৱাৰে গৈছিলুটো হ'ব এতিয়া ইয়াত ধাতুটোৰ লগত ইছিলু যোগ হৈ আছে গতিকে বাক্যটো হ'ব past indefinite tenseৰ বাক্য নতুবা simple past tenseৰ বাক্য কিবা বুজি নোপোৱা আছে নেকি মুঠৰ ওপৰত মনত ৰাখিবা যে ধাতুটোৰ লগত যদি ইছিলু ইছিলা ইছিল যোগ হৈ থাকে তেতিয়া সেই বাক্যটোক ইংৰাজীত past indefinite tenseত লিখিব পাৰো হ'ব নেক্সট তুমি চোৱা তুমি যোৱা সোমবাৰে ইয়াত আছিলা ইয়াত যদি আমি চাবলৈ যাওঁ ক্ৰিয়াটো কি ইয়াত ক্ৰিয়া যাক কোৱা হয় ইংৰাজীত ভাৰ্ব কি না নহয় কি আকাশ বেটা আহিছিলা নাই নহয় বেটা আছিলা ঠিক আছে বহা চিধম ইয়াত আছিলা আছে হা ইয়াত ক্ৰিয়াটো হৈছে আছিলা গতিকে আছিলাটো এতিয়া ভাঙি দিয়া মই যেনেকৈ এইদৰে ভাঙি দিছো যা যোগ ইছিলু ঠিক তেনেধৰণে আছিলাটো ভাঙাচোন কি হ'ব আ নহয় ধাতুটো আছিলে আছ এটা ধাতু আছিল আছ যোগ ইছিলা আছ ধাতু আজ থাক হ এইবিলাক একো একোটা ধাতু আছে আমাৰ অসমীয়া ভাষাত আজ যোগ ইছিলা আছিলা হ'ব নেক্সট আহিলা আমাৰ ইয়াত দেখিলো যে ইছিলা যোগ হ'ল পাছতলৈ আহিলো তাই এটা গান গাইছিলে দুইটা বাক্যই শুদ্ধ তৃতীয় পুৰুষত ইয়াত কি যোগ হৈছে ইছিলে আৰু ইছিল যোগ হৈছে এতিয়া বিশেষকৈ আমি গাইছিল তেনেকৈ কওঁ কিন্তু গাঁৱলীয়া ভাষাত যেতিয়া আমি যাওঁ গাঁৱলৈ যেতিয়া যাওঁ তেতিয়া গাঁৱৰ জনসাধাৰণৰ মুখত বা আমাৰ বাস্তৱিকতে আমি কোৱা ভাষাত আমাৰ হঠাতে ওলাই আহে কি ইছিলে হয় নাই সি গাইছিলে সি খাইছিলে সি থৈছিলে কনে নকওঁ গতিকে এইটো ইছিলেটো ভুল নহয় হ'ব এতিয়া ভাঙি যদি দিওঁ ইয়াত কি হ'ব ভাঙি দিলে কি হ'ব কোৱা মানৱ প্ৰতিম কোৱা কি হ'ব মানৱ প্ৰতিম কোৱা কি হ'ব গা এতিয়া গানটো গা কনে নকওঁ গা বহা ধাতু বিচাৰিবলৈ হ'লে তোমালোকে একেবাৰে কথিত ভাষাটোলৈ গুচি যাবা হা গাচোন তই গানটো গা কনে নকওঁ আমি গা যোগ ইছিল এটা ইছিল হ'ব আৰু লাষ্ট এটো গাইছিলটো হ'ব গা যোগ ইছিলে যোগ হ'লে তোমালোকৰ কি হ'ব
গাইছিলে এইটো গাইছিল এতিয়া চোৱা এই বাক্য গঠন কিটালৈ মন কৰা যে সদায় টেন্সটো কি হয় সেইটো তোমালোকে চিনি পাবৰ কাৰণে ক্ৰিয়াটোলৈ যাবা হ'ব ক্ৰিয়াটো তোমালোকে ভাঙি দিবা ধাতুটো পৃথক কৰি দিবা ধাতুৰ পাছত কি কি প্ৰত্যয় যোগ হৈ আছে তোমালোকে চাবা এটো ইচিলুটো ভাঙিলে আৰু সৰু সৰু তোমালোকে কি পাবা আকৃতি পাবা হল বা প্ৰাকৃতি পাবা আকৃতি বা প্ৰাকৃতি কাক বোলে মই কৈছিলো হা অসমীয়া ব্যাকৰণ পঢ়াওঁতে এতিয়া কৈ নাথাকো এটো এতিয়া নাভাঙে হা বুজি নাপাবা নহলে আমাৰ ক্লাছটো দীঘলীয়া হৈ যাব আগতে পঢ়াই আহিছো যে ইমানতে মনত থৈ দিয়া যে ইচিলু ইচিলা ইছিল ইছিলে এই চাৰিটা শব্দ মনত থৈ দিবা এতিয়া আমি চালো ধাতুটোৰ লগত ইচিলু যোগ হৈ আছে ধাতুটোৰ লগত আমাৰ ইচিলা যোগ হৈ আছে ধাতুটোৰ লগত ইছিল আৰু ইছিলে যোগ হৈ আছে তেতিয়া হলে এক গুটি তিনটা বাক্যৰ পৰা আমি এটা কথাত উপনীত হ'ব পাৰিছো যে পাষ্ট টেন্সৰ বাক্য হ'বলৈ হলে ধাতুটোৰ লগত ইচিলু বা ইচিলা বা ইছিল বা ইছিলে যোগ হৈ থাকিব লাগিব হল তেতিয়া হে বাক্যটো ইংৰাজীত past indefinite tense বা past indefinite tense বা simple past tense আমি লিখিব পাৰিম হ'বনে পাৰিবানে বুজি পাইছানে নেক্সট মই যদি ইয়াত কওঁ মই কালি নামৰূপলৈ গৈছিলো আছে গৈছিলো ঠাইত মই কালি নামৰূপলৈ গৈছিলা দিওঁ গৈছিলা তেতিয়া কি হ'ব কি হ'ব ভুল হবে না শুদ্ধ হ'ব কিয় ভুল হ'ব কেলে গৈছিলো গৈছিলা গৈছিলাটো যা যোগ ইছিলা আছে নহয় মইতো ক'লো যে ইছিলু ইছিলা ইছিল ইছিলে থাকিলে পাষ্ট টেন্সৰ হয় তেতিয়াহ'লে কিয় হ'ব এইটো ভুল হ'ব হা ফাৰ্ষ্ট পাৰ্চনৰ লগত গৈছিলা নহয় ছেকেণ্ড পাৰ্চনৰ লগতহে গৈছিলা হ'ব তাৰমানে পুৰুষ অনুসৰি আমাৰ অসমীয়া ভাষাত কি হয় ধাতুটোৰ লগত পৃথক পৃথক প্ৰত্যয় যোগ হয় বুজি পালা মই বুজাই আহিছিলো প্ৰথম পুৰুষৰ লগত কি হয় পুৰুষবাচক বিভক্তি উ যোগ হয় দ্বিতীয় পুৰুষৰ লগত পুৰুষবাচক বিভক্তি আ যোগ হয় তৃতীয় পুৰুষৰ লগত পুৰুষবাচক বিভক্তি কি যোগ হয় হস্ৰই আৰু এ যোগ হয় বুজি পালা এতিয়া মইতো প্ৰথম পুৰুষ নহয় জানো প্ৰথম পুৰুষ হলে কি হ'ব পুৰুষবাচক বিভক্তি উ আহিব কিন্তু ইয়াত পুৰুষবাচক বিভক্তি গৈছিলাত ইয়াত পুৰুষবাচক বিভক্তি কি আছে আ যোগ হৈছে বুজি পাইছা সেইকাৰণে এইটোৱে কি নহ'ব ইয়াৰ লগত খাপ নাখাব আৰু বাক্যটো ভুল হ'ব কি কাৰণে ভুল হ'ব কাৰণ গৈছিলাক যদি আমি ভাঙি দিওঁ যা যোগ ইছিলা প্ৰত্যয়টো ছেকেণ্ড পাৰ্চনৰ লগত ইউজ হয় দ্বিতীয় পুৰুষৰ লগত হ'ব সেইকাৰণে ইয়াত আমাৰ সাবজেক্টটো কি হয় কৰ্তাটো প্ৰথম পুৰুষ সেইকাৰণে কিন্তু ইয়াত ধাতুটোৰ লগত কি যোগ হৈছে আ যোগ হৈছে গতিকে কি পুৰুষৰ বিভক্তি যোগ হৈছে দ্বিতীয় পুৰুষৰ সেইকাৰণে এইটো ভুল হ'ব ইয়াত গৈছিলা নহয় কি হ'ব ইয়াত গৈছিল হ'ব বুজি পাইছা অলপ পাইছা ঠিক আছে এতিয়া আমি ইংৰাজীত কেনেকৈ লিখিম এয়া হৈছে আমাৰ অসমীয়া ভাষাৰ বাক্যবোৰ কোনবোৰ বাক্য ইংৰাজীত কি টেন্স বুজায় তাৰ অকমান ধাৰণাটো ললো এতিয়া এইখন বৰ্ডলৈ চাবা এইখন বৰ্ডলৈ তোমালোকে চাবা আমি যদি যিকোনো এটা টেন্সৰ গাঁথনি যদি চাবলৈ যাওঁ বাক্য গাঁথনি অকল এটাই নাপাওঁ দুই তিনিটা আমি দেখিবলৈ পাওঁ চাবা এটা পজিটিভ সেন্টেন্সৰ বাক্য গাঁথনি এটা দেখিবলৈ পাওঁ পজিটিভ সেন্টেন্সত তোমালোকে কি ক'ব পাৰা ইয়াৰ আন এটা নাম দিব পাৰা এফাৰ্মেটিভ সেন্টেন্স ইয়াক কি ক'ব পাৰা এফাৰ্মেটিভ সেন্টেন্স ক'ব পাৰা লিখিবলৈ মই তোমালোকক সময় দিম প্ৰথমে বুজিবলৈ চেষ্টা কৰা এফাৰ্মেটিভ সেন্টেন্স হৈছে আজি আমি এফাৰ্মেটিভ সেন্টেন্সৰ বিষয়ে ডিসকাস কৰিম তথাপিও বাকি কিটাও দি দিছো নিগেটিভ সেন্টেন্স নিগেটিভ
sentence. Negative sentence. Next, C. Interrogative sentence. Interrogative sentence. হৈছে না? আকৌ affirmative sentence বা positive sentence আমি বাক্য অনুসৰি দুটা পাম, active voice বাক্য, passive voice বাক্য। Negative sentence আমি voice অনুসৰি দুটা পাম, active voice, passive voice। Interrogative sentence আমি আকৌ দুটা পাম, active voice, passive voice। আজি মই active voice বিষয়ে ডিসকাস কৰিম। হ'ব? মানে passive voice বিষয়ে আজি নপঢ়ো। হ'ব? গতিকে আজি আমি পজিটিভ সেন্টেন্স বা অ্যাফার্মেটিভ সেন্টেন্সৰ বিষয়ে ডিসকাস কৰিম। পৰৱৰ্তী ক্লাছত নেগেটিভ সেন্টেন্সৰ বিষয়ে ডিসকাস কৰিম। তাৰ পিছত ইন্টাৰগেটিভৰ বিষয়ে ডিসকাস কৰিম। হ'ব? এতিয়া প্ৰথমে এই বোৰ্ডখনৰ এইখিনি লিখি লোৱা। লিখি লোৱা। লিখি ললা? হলনে? খৰকৈ লিখা। এইখিনি লিখি লোৱা। আজি আমি past indefinite tenseৰ পজিটিভ সেন্টেন্সৰ বা এফাৰ্মেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ শিকিম আৰু ইয়াৰ ওপৰত আমি ডিসকাস কৰিম। হৈছে? খৰকৈ লিখা। হৈছেনে? নিকিতা হল নাই? চোৱা, মই কালি নামৰূপলৈ গৈছিলো। হা, এই বাক্যটোত মই কালি নামৰূপলৈ গৈছিলো। সাবজেক্ট কি? মই। গুড। হৈছে। মইটো ইংৰাজীত কি ক'ব? I। তাৰ পিছত ক্ৰিয়া কি ইয়াত? গৈছিলো। ভাৰ্ব। এটো যা যোগ দিছিলো আছে। গতিকে যাটো এটা ধাতু, যা ধাতুৰ লগত দিছিলো যোগ হৈ আছে, সেই গতিকে এই বাক্যটো হ'ব past indefinite tenseৰ বাক্য। নহয় জানো? চাবা, পজিটিভ সেন্টেন্স হ'ব। কিয় পজিটিভ সেন্টেন্স হ'ব? এটো সক্ৰিয়াত্মক হয় বুজাইছে। হয়। হৈছে নে? গতিকে এতিয়া ইয়াৰ সেকেন্ড ফর্ম ল'ব লাগিব। মই কৈছো যে যদিহে ধাতুটোৰ লগত ইছিলো, ইছিলা, ইছিল, ইছিলে যোগ হৈ থাকে তেতিয়া কি ফর্ম ল'ব লাগে? সেকেন্ড ফর্ম ল'ব লাগে। কি ফর্ম ল'ব লাগিব? সেকেন্ড ফর্ম। ভাৰ্বৰ সেকেন্ড ফর্ম। এতিয়া ভাৰ্বৰ সেকেন্ড ফর্ম কি বুজাই গৈছিলো। এই বোৰ্ডখন লৈ এবাৰ চাবা তোমালোকে। ইয়াত এতিয়া আমি চাওঁ, আমি স্ট্ৰাকচাৰটো পাইছিলো সাবজেক্ট প্লাস V2 প্লাস আদাৰ, সাবজেক্ট প্লাস V2 প্লাস আদাৰ। মই এটো আদাৰ বুলি কৈছো। ইয়াত অবজেক্ট বুলিয়ে নহয় অন্য পাৰ্টটো আহিব। হে, আগতে ইয়াৰ বিষয়ে মই কৈ গৈছো। আজি নকওঁ, দীঘল হ'ব ক্লাছটো। এতিয়া চাবা V2 মানেনো কি? আজি আকৌ এবাৰ ডিসকাস কৰি দিছো। গো, went, gone, going, goes। do, did, done, doing, does। কিছুমানে এটো does কয়। হা, give, gave, given, giving, gives। এতিয়া চোৱা, এই পাৰ্টখিনি হৈছে ভাৰ্বৰ সেকেন্ড ফর্ম। মই তোমালোকৰ সুবিধাৰ কাৰণে ভাৰ্বখিনি 5টা ফর্মত ভাগ কৰি দিছো। হল ing লগাটো মই 4 নম্বৰ ফর্ম নাম দিছো
আৰু যদি ভাৰ্বটোৰ লগত এছ বা ইএছ বা আই ইএছ যোগ হয় সেই ফৰ্মখিনি মই দিছোঁ 5 নম্বৰ ফৰ্ম হ'ব হা এতিয়া চাবা 5 নম্বৰ ফৰ্ম কেনেকৈ বনাই মই তোমালোকক শিকালোঁ এতিয়া নকওঁ এইটো 4 নম্বৰ ফৰ্মটোতো দেখিয়ে আছা যে ভাৰ্বটোৰ লগত ফাৰ্ষ্ট ফৰ্মৰ লগত আইএনজি যোগ হৈ যায় কেতিয়া ইউজ হয় সেইটো ক'লোঁ এইটো ক'লোঁ পাৰফেক্ট টেন্সত ইউজ হয় এইটো ক'লোঁ প্ৰেজেণ্ট টেন্সত ইউজ হয় এইটো প্ৰেজেণ্ট টেন্সত ইউজ হয় V1 and V5 এতিয়া আহিলোঁ V2 টো কিহত ইউজ হয় সেকেন্ড ফৰ্ম যদি হয় কি টেন্সত ইউজ হ'ব পাষ্ট ইনডেফিনিট টেন্স তুমি যিমানবোৰ পাষ্ট ইনডেফিনিট টেন্স মানে বাক্য লিখিবা গোটেইবোৰ পাষ্ট ইনডেফিনিট টেন্সত কি কৰিব লাগিব ভাৰ্বৰ সেকেন্ড ফৰ্ম ইউজ কৰিব লাগিব আৰু অসমীয়াত পাই আহিলোঁ অসমীয়াত কি থাকিব লাগিব ধাতুটোৰ লগত কি থাকিব লাগিব ইছিলো ইছিলা ইছিল ইছিলে এতিয়া গো ৱেন্ট ডু হলে ডিড গিভ হলে গেভ এই ভাৰ্বৰ লিষ্টখিনি তোমালোকে মুখস্থ কৰিব লাগিব হা চিনি পাব লাগিব এতিয়া আমাৰ কোৱেশ্চনটো আছিল যে মই কালি নামৰূপলৈ গৈছিলোঁ সাবজেক্টটো কি মই নহয় জানো সাবজেক্টটো মই তাৰপিছত এতিয়া ইয়াত আমি সাবজেক্টটো পালোঁ আই ক্ৰিয়াটো পালোঁ আমাৰ ভাৰ্বটো পালোঁ গৈছিলোঁ এতিয়া যেহেতু যা ধাতুৰ লগত ইছিলো যোগ হৈ আছে সেই কাৰণে আমাৰ সেকেন্ড ফৰ্ম ইউজ হ'ব যোৱাটো ইংৰাজীত কি কয় যা ধাতু ইটো ইংৰাজীত কি হ'ব গো সেকেন্ড ফৰ্ম কি when ইতিমধ্যে দেখুৱালো গতিকে ইয়াত কি ইউজ কৰা হ'ব when বুজি পোৱা নাই নেকি কোনোবাই মোক ক'ব পাৰা কোনোবাই বুজি নোপোৱা আছে নেকি ইয়াত যে আকৌ এবাৰ কৈ দিছো ধাতুটোৰ লগত যদি ইছিলো ইছিলা ইছিল ইছিলা যোগ হৈ থাকে তোমালোকে কি কৰিবা সেই ক্ৰিয়াটো ইংৰাজী লিখিবলৈ যাওঁতে সেকেন্ড ফৰ্ম ইউজ কৰিবা হ'ব মই আৰু কেইটামান কৈ দিছো সংগতি ৰাখি গৈছিলোঁ তেতিয়াহ'লে সেকেন্ড ফৰ্ম when কৰিছিলোঁ সেকেন্ড ফৰ্ম আহিব কি হ'ব did খাইছিলোঁ হা ate next দিছিলোঁ get বুজি পাইছা কোনে বুজি নাই কোৱা কোনে বুজি নাই কোৱা সকলোৱে বুজি পাইছা কিবা অসুবিধা আছে নেকি কাৰোবাৰ মই ভাৰ্বটো দি দিছিলোঁ পঢ়ি ল'বা হা ঠিক আছে I went মই গৈছিলোঁ ক'লৈ গৈছিলোঁ নামৰূপ নহয় নামৰূপলৈ হা নামৰূপলৈ গৈছিলোঁ ক'লৈ গৈছিলোঁ নামৰূপলৈ গৈছিলোঁ হৈছে ক'লৈ গৈছিলোঁ নামৰূপলৈ গৈছিলোঁ হৈছে এতিয়া চোৱা ঠাইৰ লগত নামৰূপ এটুকুৰা ঠাই সেই ঠাই টুকুৰাৰ লগত লৈ যোগ হৈ আছে ঠাইৰ লগত যেতিয়া লৈ যোগ হৈ থাকিব সেই লৈটো সলনি আমি ইংৰাজীত কি ইউজ কৰিম বুলি কৈছিলোঁ টু গুড টু নামৰূপ তাৰ পিছত আহিব when কেতিয়া গৈছিলোঁ কালিটো ইংৰাজীত কি কয় yesterday এয়াই হৈছে ইংৰাজী বাক্যৰ গাঁথনি চোৱা সাবজেক্ট প্লাস ভাৰ্ব V2 মই এইটো আদাৰ কৈছিলোঁ এতিয়া এইটা অবজেক্ট নহয় ঠিক এইখিনি আদাৰ পাৰ্টস হ'ব কোন পাৰ্টস অফ স্পিচ পঢ়াতে মই কম কোনটো কি হয় হ'ব এতিয়া কৈ নাথাকো হ'বনে লিখি লোৱা না এক মিনিট যদি মই বেটা ইয়াৰ পৰা লিখি লোৱা সময় খুব কম হৈছে সোনকালে লিখা কিয় স্কুল 9:30 বজাত ছুটি দিয়া হ'ব হৈছে নে হ'লনে নেক্সট প্ৰশ্ন হৈছে তোমালোকৰ চোৱা তুমি যোৱা সোমবাৰে ইয়ালৈ আহিছিলা তুমি যোৱা সোমবাৰে ইয়ালৈ আহিছিলা ইয়াত ক্ৰিয়াটো কি তুমি যোৱা সোমবাৰে ইয়ালৈ আহিছিলা এই বাক্যটোৰ ক্ৰিয়াটো কি আহিছিলাটো ভাঙা কি হ'ব যোগ ইছিলা গতিকে দেখিলো যে ধাতুটোৰ লগত ইছিলা যোগ হৈ আছে ধাতুটোৰ লগত ইছিলা যোগ হৈ থকাৰ কাৰণে ভাৰ্বৰ কি ফৰ্ম হ'ব ইংৰাজী
সেকেন্ড ফর্ম হ'ব বুজি নাই কোৱা কোনা বুজি নাই কোৱা প্ৰত্যেকে পাইছা তেতিয়া হলে এতিয়া আহ ধাতুটোৱে ইংৰাজীত কি বুজায় ইংৰাজীৰ আ ধাতুটোৰ ইংৰাজীৰ বেস ফর্ম কি হা কেম নহয় হা কি কৈছা আহ ধাতুটোৱে ইংৰাজীত কি বুজাব তাৰমানে ভাৰ্বৰ বেস ফর্মটো কি হ'ব ইংৰাজীত গুড কাম COME কাম কামৰ সেকেন্ড ফর্ম কেম এই বাকি কিটা মই লিখি নাথাকো হা হবনে এতিয়া আমাৰ তেতিয়া হলে আমি বুজি পালো যে আমাৰ যেটো বাক্য আছে হে বাক্যটোত কি হ'ব আহিছিলা বুজাবৰ কাৰণে ইংৰাজীত কি হ'ব কেম হ'ব এতিয়া এটো ইংৰাজীত লিখি দিয়া কি হ'ব সাবজেক্ট কি ইউ সাবজেক্ট ইউ হ'ব মই এখিনি মুছি দিছো হা এখিনি মুছি দিছো You came hard last month. Okay, কোৱা বিকাশ কোৱা ক্লাস 10 বিকাশে কোৱা ইয়াৰ আনসাৰটো কি হ'ব you came ইয়ালৈ নে ইয়াত আহিছিলে কি দিছিলে এটো বেলেগ আছিল এটো হলাই দিছো হা you came মানে কি তুমি আহিছিলা Her. Here. You came here. Last Monday. সোমবাৰে আছে কি হ'ব Last Monday. বহা শুদ্ধ হৈছে নে হৈছে ঠিক আছে লিখি লোৱা তেতিয়া হল তার পাছৰটো চোৱা ইয়াৰ পাছৰটো কি আছে তাই এটা গান গাইছিল বা তাই এটা গান গাইছিলে কি হ'ব এতিয়া She sing a song. she Sang a song এটো হল নে জ্যোতিময় বেটা হল নে এখন বোৰ্ড এটো তুমি যোৱা সোমবাৰে ইয়ালৈ আহিছিলা এটো হ'ব তোমালোকে তাই এটা গান গাইছিল ইয়া আনসাৰটো তোমালোকে কি কৈছা সি কি বুলি কৈছা এজন এজনকৈ উঠি কোৱা কোনে ক'ব হিৰক যদি কোৱাচোন He sang a song. He sang a song এতিয়া আৰু কোনোবাই ক'ব বিচাৰিছা নেকি এটো ভুল হৈছে না শুদ্ধ হৈছে আমাৰ বেষ্ট ফ্ৰেন্ড সাপোর্ট কৰিছা নেক্সট এফালে ভবানী কিবা ভাবিছা নে না ভাবিলে কেনেকৈ হ'ব কোৱা ভাবা আৰু কিবা কিবি হ'ব নে নহয় হ'ব শুদ্ধ হৈছে মানে সেইটোৱে ভাবিছা আৰু এফালে পল্লৱ 1 শুদ্ধ হৈছে পল্লৱ 2 আরে বেটা কোৱা আৰু কি থাকিবলৈ সময় নাই নহয় কোৱা ভাবিবলৈ তোমাক সময় দিয়া হৈছে কোৱা আকৌ কি কলা সি song a song song দুটা হৈ থাকিলে নহয় হা নেক্সট পল্লৱ 2 যেটো কৈছে হেতু শুদ্ধ হৈছে নে কাজল হা নাই হোৱা নিকিতা হৈছে নে এফালে কাইবছু কি ভুল হৈছে song হলে এটা গান বুজাব হা song মানে গান এটো ক্রিয়া নহয় এটো কি হয় song তো ক্রিয়া নহয় এটো নাউন হ'ব হা গতিকে আমাৰ ইয়াত ব্যৱহাৰ কৰা ভাৰ্বটো হৈছে sing হল sing মানে গান গোৱা নহয় জানো গতিকে সিংৰ সেকেন্ড ফর্ম কি হ'ব sang বাকিখিনি লিখি নাথাকো আমি এয়াৰ লগৈহে আহিছো ভিটো হল বাকিখিনি পঢ়িয়ে থৈছো ইমান লিখি নাথাকো গতিকে ইয়াৰ সেকেন্ড ফর্ম হ'ব পল্লৱ এটা বুজি পাইছা এতিয়া হা পাইছা নাই
পাইছোঁ বুলি কৈ আকৌ ভুল নকৰিবা কিন্তু কৈ দিছোঁ কি বুজি নাই পোৱা মোক এতিয়াই কোৱা মই আকৌ বুজাম কোনে কোনে বুজি নাই পোৱা মোক এবাৰ ক'ব লাগে কি বুজি নাই পোৱা পাষ্ট টেন্স হ'বলৈ হ'লে ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো ইউজ কৰিব লাগিব আৰু ভাৰ্বৰ ছেকেণ্ড ফৰ্ম জানিবলৈ হ'লে তোমালোকে ভাৰ্বখিনি লিখি পঢ়িব লাগিব আৰু যিমান পাৰা মেমৰিত ৰাখিব লাগিব মনত বুজি পাইছা হা গতিকে ডেইলি পঢ়িবা আৰু তোমালোকে কি কৰিবা ভাৰ্ববিলাক যিবিলাক অকণমান মুখস্থ কৰিবলৈ অসুবিধা হয় তোমালোকে কি কৰিবা এখন লিষ্ট বনাবা চাৰ্ট বনাবা আৰু পঢ়াৰ টেবুলখনৰ সন্মুখত এইদৰে আঁৰি থৈ দিবা সদায় দেখোঁতে 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 মেমৰিত ৰৈ যাব হৈছে এয়ালৈকে হ'লনে ওপৰতো শুদ্ধ হৈছে তেতিয়াহ'লে ইয়াৰ পৰা আমি গুচি গ'লোঁ এতিয়া আহিল কেতিয়া গাইছিলা টাইমটো নাই দিয়া হয় নাই আজি আমি পাষ্ট টেন্সৰ বিষয়ে শিকিলোঁ এতিয়া আমি অসমীয়াত টোকাটো কি লিখিম টোকা যিবোৰ অসমীয়া বাক্যত ধাতুটোৰ লগত ইছিলো ইছিলা ইছিলে বা ইছিল লিখিলেও হ'ব ইছিল ইছিলে প্ৰত্যয় যোগ হৈ থাকে সেইবোৰ অসমীয়া বাক্য ইংৰাজীত past indefinite tense ইয়াৰ আন এটা নাম কি simple past tense হয় নাই মই দুটাই লিখি দিছোঁ বা নালাগে simple past tense আগত লিখি দিলোঁ মনত থৈ দিবা past indefinite tense ইংৰাজীত past indefinite tense লিখা হয় হৈছে কিবা যদি বুজি পোৱা নাই মোৰ লিখোতে যদি ভুল হ'ব পাৰে আকাৰ হচৰিকাৰ চাই ল'বা মোক শুধৰাই দিবা হা যিবোৰ অসমীয়া বাক্য ধাতুৰ লগত ইছিলো ইছিলা ইছিল ইছিলে প্ৰত্যয় যোগ হৈ থাকে সেইবোৰ অসমীয়া বাক্য ইংৰাজীত পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় তাৰ মানে ধাতুটোৰ লগত ইছিলো ইছিলা ইছিল ইছিলে প্ৰত্যয় যোগ হৈ যিটো ক্ৰিয়া গঠন হয় সেই ক্ৰিয়াটোক ইংৰাজীত V2 বুলি কোৱা হয় ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বুলি কোৱা হয় আৰু কি টেন্সত লিখা হয় পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় হৈছে ইয়ালৈকে ঠিক আছে কোৱা এফালে কোৱা হিৰক যদি কি লিখিলা কোৱা মই কালি সাঁতুৰিবলৈ গৈছিলোঁ কোৱা কোৱা I went to swim yesterday হৈছেনে নাই হোৱা কি ভুল হৈছে I went to swim yesterday কি ভুল হৈছে যদি ভুল হৈছে নাই হোৱা শুদ্ধ হৈছে কিমানে শুদ্ধ হৈছে বুলি ভাবিছা হাত দাঙা অকল এজনে শুদ্ধ হৈছে কৈছে বাকী নে সকলোৱে কৈছে ভুল হৈছে কি ভুল হৈছে কোৱা swim to swam হ'ব
আৰু কিবা হা কি কৈছা নহয় ঠিক আছে তাই যুক্তি দিছে এইটো সেকেন্ড ফৰ্ম আহিব SWAF আৰু বাকীবিলাকে যে হাত নাদাঙিলা তাই মানৱ প্ৰতিমা শুদ্ধ হৈছে বুলি কৈছে গতিকে তাক মই এতিয়া প্ৰশ্ন নুসুধো তোমালোক বহুত আছা এতিয়া 4 5 9 নহে হা এতিয়া আকৌ শুদ্ধ হৈছে ঠিক আছে আকৌ এবাৰ কুৱেশ্যনটো কৈছো কিমানে শুদ্ধ হৈছে বুলি ভাবিছা হাত দাঙা এইটো পিছৰ কথা এইটো গ'ল আৰু যোৱাটো এতিয়া নতুনকৈ আকৌ ভাবিছোঁ কথাবোৰ হাত দাঙা ঠিক আছে এতিয়া সকলোৱে কৈছা যে শুদ্ধ হৈছে এতিয়া দুলুমণিও কৈ দিলে এতিয়া এইটো শুদ্ধ হৈছে এতিয়া তুমি কি উপলব্ধি কৰিলা যে তুমি যে এতিয়া এইটো শুদ্ধ হৈছে বুলি ক'লা আগতে ভুল হৈছে বুলি কৈছিলা এতিয়া শুদ্ধ হৈছে কৈছা এতিয়া কি উপলব্ধি কৰিছা নে প্ৰত্যেকে হাত দাঙাৰ কাৰণে লাজত তুমিও হাত দাঙি দিছা নেকি বদলি নহয় মানে তুমি ক'ব বিচাৰিছা বেছ ফৰ্মটো বহাই ৰ'বা আৰু কিয় ইয়াত সেকেন্ড ফৰ্ম কিয় নহ'ল ফাৰ্ষ্ট ফৰ্ম কিয় হ'ল আৰু কোনোবাই কিবা ক'বা নেকি ঠিক আছে এইটো টু ইনফিনিটিভ হ'ল ইনফিনিটিভ যদি হয় টুৰ পিছত যিটো আমি ভাৰ্ব ব্যৱহাৰ কৰোঁ সদায় বেছ ফৰ্মটো ইউজ কৰোঁ তাৰ মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰোঁ